গোৱালপাৰা জিলাত যিখিনি এনেকুৱা ধৰণৰ বেদখল আছে সেই কথাটো ফৰেষ্ট এৰিয়া বাঢ়িব লাগিব, জীৱ জন্তুৰ নিৰ্ভয়ে খোৱা লোৱা খাদ্য পাব লাগিব যাতে সংঘাতটো আমি কমাব পাৰোঁ। পৰহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক অভিভাৱক মন্ত্ৰী গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব দিছিল। আজি মই ইয়ালৈ আহিলোঁ আৰু সাংসদ আৰু বিধায়কসকলৰ উপস্থিতিত বিষয়াসকলৰ উপস্থিতিত আমি গোটেই জিলাখনৰ কিছু পৰ্যালোচনা কৰিলোঁ। মুখ্যতঃ আমি ফ্লাড প্ৰিপাৰেশ্যন, কাৰণ প্ৰতি বছৰে আপোনালোকে জানে যে বানপানী আহে আৰু বানপানীৰ কাৰণে আমাৰ এটা প্ৰিপাৰেশ্যনৰ প্ৰয়োজন হয়। যোৱা সময়ত যিহেতু নিৰ্বাচন আছিল আৰু চৰকাৰ এই সময়ত মাজতে নিৰ্বাচন চলি থকাৰ কাৰণে সকলোৱে নিৰ্বাচনত ব্যস্ত হৈ আছিল, গতিকে প্ৰিপাৰেশ্যন অফিচাৰ লেভেলতে কিছু প্ৰিপাৰেশ্যন চলি আছিল। আমি পলিটিকেলি বা চৰকাৰখনে চাব পৰা নাছিলোঁ। আজি মই মুখ্যতঃ ইয়াৰ ফ্লাড প্ৰিপাৰেশ্যন, যে বানপানী আহিলে আমি কেনেকৈ তাক মোকাবিলা কৰিম, তাত সকলো ধৰণৰ বস্তু মজুত আছেনে নাই, বানপানীৰ লগত জড়িত ৰেচনৰ পৰা ঔষধৰ পৰা পানীৰ পৰা খোৱা পানীৰ পৰা অন্যান্য সকলো বস্তু ঠিকমতে আছেনে নাই, এই গোটেই কথাখিনি আমি চালোঁ। বনাঞ্চলবিলাকত য'ত বেদখল আছে এইবিলাকো চাব দিছোঁ। এইখন জিলাত হাতী মানুহৰ সংঘাত বহুত আছে। হাতী মানুহৰ সংঘাত নিৰ্মূলৰ কাৰণেও কমাই আনিবৰ কাৰণে আমি কি কৰিব পাৰোঁ তাৰো এটা ডাইৰেকশ্যন মই দিছোঁ। আৰু বিভিন্ন ঠাইত প্লেণ্টেশ্যন কৰি নতুন নতুন অঞ্চল, আনকি বনাঞ্চল নোহোৱা ঠাইও চৰৰো যদি খালী জেগা আছে তাতো বোলে প্লেণ্টেশ্যন কৰিলে হাতী তালৈকে ডাইভাৰ্ট হ'ব পাৰে, তেনেকুৱা ধৰণৰ পৰিকল্পনাও মই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক কৈছোঁ। গতিকে এইবিলাক কাম আমি খুব গুৰুত্ব সহকাৰে ল'ম। বিশেষকৈ এই জিলাবিলাকত গোৱালপাৰা জিলাত যিখিনি এনেকুৱা ধৰণৰ বেদখল আছে সেই কথাটো ফৰেষ্ট এৰিয়া বাঢ়িব লাগিব, জীৱ জন্তুৰ নিৰ্ভয়ে খোৱা লোৱা খাদ্য পাব লাগিব যাতে সংঘাতটো আমি কমাব পাৰোঁ।